মুক্ত কণ্ঠ 24x7 আসাম জনতাৰ ন্যায়ৰ দাবীলৈ আমাৰ কণ্ঠ। নমস্কাৰ, আপোনালোক আটাইকে স্বাগতম জনাইছো মুক্ত কণ্ঠ 24x7 আসামলৈ। এতিয়া আগবঢ়াইছো দিনটোৰ সংবাদ শীৰ্ষলৈ। লকডাউনৰ মাজতে ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্ত অঞ্চলৰ উৰঙাজুলি চাহ বাগিচা আৰু চেগুনবাৰী গাঁৱত আজি ৰাতিপুৱা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই কেইবাটাও ঘৰ ভাঙি লণ্ডভণ্ড কৰে। তাৰ লগতে এজন লোক আহত হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যকৰ সৃষ্টি কৰিছে। ইতিমধ্যে মাজুলীৰ পৰা যোৰহাটলৈ ব্ৰহ্মপুত্ৰৰ বুকুত ফেৰী সেৱা চলাচল কৰিবলৈ অনুমতি প্ৰদান কৰে মাজুলী প্ৰশাসনে। 50% যাত্ৰীৰে চলাচল কৰিব পাৰিব ফেৰী সেৱা। দেশত আৰম্ভ হ'ল তৃতীয় পৰ্যায়ৰ লকডাউন। গণেশগুৰি বাছ স্থানত AFTCৰ অধ্যক্ষ অশোক ভট্টৰায়ৰ অভিযান, লগতে উপস্থিত মহানগৰ পৰিবহণ আয়ুক্ত বাপন কলিতা। যথেষ্ট সতৰ্কতাৰে কাম কৰিছে পৰিবহণ বিভাগে। পৰিবহণ বিভাগে বান্ধি দিয়া নীতি নিয়মসমূহ সুচাৰুৰূপে পালন কৰাৰ নিৰ্দেশ অধ্যক্ষ ভট্টৰায়ৰ। আনহাতে মহানগৰীত চলিছে 160খন AFTC বাছ, লগতে 100খন ব্যক্তিগত বাছ। সোমবাৰৰ পৰা গোটেই ভাৰতত সুৰা বিপণী খোলাৰ পাছতে অভাৱনীয় ভিৰ পৰিলক্ষিত হৈছিল সুৰা বিপণীসমূহত। সেইবাবে দিল্লী চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, সুৰাৰ বটলৰ ওপৰত লিখা থকা MRPৰ উপৰিও গ্ৰাহকে দিব লাগিব 70% অতিৰিক্ত কৰ। অসমত বৃদ্ধি পাইছে কৰোনা ভাইৰাছত আক্ৰান্ত সংখ্যা। নতুনকৈ আক্ৰান্ত হোৱা ব্যক্তিজন হৈছে গোৱালপাৰা জিলাৰ। ইয়াকে লৈ অসমত কৰোনা আক্ৰান্ত সংখ্যা হ'লগৈ 43 জন। অসমবাসী ৰাইজে চিন্তা কৰাৰ কোনো কাৰণ নাই। কণ্টেইনমেণ্ট জ'নতে আছিল নতুনকৈ আক্ৰান্ত হোৱা ব্যক্তিগৰাকী। এই মন্তব্য স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এইবাৰ নতুন দিল্লীৰ আইন মন্ত্ৰালয়ত কৰোনা আতংক। আইন মন্ত্ৰালয়ৰ উপসচিব আক্ৰান্ত হৈছে কৰোনাত। এই ঘটনাৰ পাছতে চিল কৰি দিয়া হৈছে আইন মন্ত্ৰালয়ৰ অৱস্থিত শাস্ত্ৰী ভৱনৰ কেইবাটাও মহল। 23 এপ্ৰিলত কাৰ্যালয়লৈ আহিছিল কৰোনাত আক্ৰান্ত ব্যক্তিজন। তেওঁৰ সংস্পৰ্শলৈ অহা লোকৰ সন্ধান চলাইছে প্ৰশাসনে। লকডাউনৰ মাজতেই ধেমাজিৰ FCIত প্ৰতিবাদ বিনা কাৰণত নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগত প্ৰতিবাদ নামিল ৰাজহুৱা বিতৰণ ব্যৱস্থাত নিয়োজিত শ্ৰমিক চালক। FCIৰ সন্মুখত অৱস্থান ধৰ্মঘট বহাৰ বাবে ধেমাজিত বন্ধ হৈ পৰিছে বিতৰণ ব্যৱস্থা। প্ৰহাৰ কৰা নিৰাপত্তাৰক্ষীজনক শাস্তি প্ৰদানৰ ঘোষণা আৰক্ষীৰ। বহিৰাজ্যত আবদ্ধ শ্ৰমিকক লৈ দেশজুৰি কংগ্ৰেছৰ তৎপৰতা। ৰাজ্যই প্ৰদেশ কংগ্ৰেছৰ জৰুৰী বৈঠক। আবদ্ধ শ্ৰমিকসকলৰ বাবে প্ৰদেশ কংগ্ৰেছে মুকলি কৰিছে হেল্পলাইন নম্বৰ। JEE মেইনছ আৰু NEETৰ সময় তালিকা ঘোষণা। জুলাই 18 তাৰিখৰ পৰা 23 তাৰিখৰ মাজত অনুষ্ঠিত হ'ব JEE মেইনছ, আনহাতে জুলাইৰ 26 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব NEET 2020। লগতে JEE এডভান্স অনুষ্ঠিত হ'ব আগষ্ট মাহত। এই কথা ঘোষণা কৰিছে মানৱ সম্পদ বিভাগে। দোকান খোলাৰ সন্দৰ্ভত তিতাবৰ প্ৰশাসনৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ 3টা শাখাত বিভক্ত। A, B আৰু C শাখাত বিভক্ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ। A খোলা থাকিলে বন্ধ থাকিব লাগিব B আৰু C। একেদৰে B আৰু C থাকিলে খোলা থাকিব AC আৰু AB। তিতাবৰ চেম্বাৰ্ছ অৱ কমাৰ্চ আৰু মহকুমা প্ৰশাসনৰ আলোচনাত লোৱা হয় এই সিদ্ধান্ত। শীঘ্ৰেই ঘোষণা কৰা হ'ব CBSE দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ দিন। দেশজুৰি লকডাউনৰ বাবে স্থগিত ৰখা হৈছিল এই পৰীক্ষাসমূহ। এই কথা সদৰি কৰে মানৱ সম্পদ বিভাগে।